হাই ফ্ৰেন্ডছ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মই ৰাখি আপোনালোকৰ মাজলৈ আৰু এটা ভিডিঅ'ৰ সৈতে মানে ভ্লগ, মোৰ নতুন ভ্লগ সকলোৱে সাপোৰ্ট কৰিব। আজি মই আহিছোঁ নলবাৰী ৰাস চাবলৈ, মানে মোৰ ঘৰৰ ওচৰতে, ঘৰৰ পৰা বেছি দূৰ নহয়। সকলোকে নলবাৰী ৰাসলৈ স্বাগতম জনাইছোঁ। সকলোৱে যাতে ৰাস চাবলৈ আহে, নলবাৰী ৰাস চাবলৈ। আৰু মই নলবাৰীতে ভাষাতে কথা ক'ম, চ' কোনো যাতে বেয়াকৈ কমেণ্ট নকৰে, বেয়াকৈ কমেণ্ট নিলিখে। আৰু মোৰ নতুন চেনেল সকলোৱে যাতে ছাপোৰ্ট কৰে, ছাবস্ক্ৰাইব কৰে চেনেলটো, আৰু এটা লাইক কমেণ্ট নিশ্চয় কৰিব। এতিয়া সময় হৈছে গধূলি 7:30 আৰু মই আহিছোঁ নলবাৰী ৰাসলৈ। ৰাস ষ্টাৰ্ট হ'ব তো 3 দিনমানেই হৈ গ'ল, কিন্তু মই আজি ষ্টাৰ্ট দিছোঁ ৰাস। আজিৰ পৰা চাম বুলি ভাবিছোঁ, সেইকাৰণে আজি ফাৰ্ষ্ট আহিছোঁ। চাওঁচোন কেনেকুৱা লাগে। আৰু বেছি মানুহ নাই, তথাপিও মানুহৰ সমাগমটো হৈছে আৰু আজিৰ পৰা অলপ মানুহ বেছি হোৱা যেন লাগিছে। সকলোৱে ৰাস চাবলৈ আহিব। মোৰ ফালৰ পৰা বহুত স্বাগতম থাকিল আপোনালোকক। নলবাৰী ৰাস চাব আহিব, এনজয় কৰিব। আৰু আপোনালোকে ক'ৰ পৰা নলবাৰী ৰাস চাবলৈ আহে মোক এটা কমেণ্ট কৰি জনাব নিশ্চয়। ইমান ভিৰ মানুহৰ, কেইদিনমান পিছততো খোজকাঢ়ি একদম জোৰ প্ৰয়োজনে ৰাখিব। তাৰমানে ইমান ভিৰ হ'ব কেইদিন পিছত, যেতিয়া মানে একদম থিয়েটাৰ হ'ব না, একদম থিয়েটাৰত আপুনি একদম থিয় দিবই নালাগে, আপোনাক নিজে নিজে লৈ যাই থাকিব। ইমান মানুহৰ ভিৰ হ'ব, বহুত ভাল লাগে। আৰু কোনো কাকো মানে বিচাৰি নাপায় হেৰালেও, সেইকাৰণে ঘৰৰ ওচৰতে টেনশ্যন নাই মোৰ বাৰু। যদিও আপোনালোকে আহে একদম ভালকৈ আহিব, নহ'লে ক'ত কি বস্তু হেৰাই কোনো গমেই নাপাব। শ্ৰীকৃষ্ণৰ মহিমা পাৰ একদম। আৰু আমাৰ এইটো মন্দিৰটোৰ নাম হৰি মন্দিৰ। ডেক'ৰেশ্যনটো একদম বাও, কি মজা, কি লাইটিং। গধূলি আহিতো একদম ক'বই নালাগে, ইমান মজা লাইটিং কৰিছে নহয়, আচৰিত মানিছোঁ। বহুত বিৰাটেই ভাল লাগিছে। আৰু মানে এইবাৰ মানে কি ব্ৰিজখন নতুনকৈ বনাইছে তো, সেইকাৰণে আহল বহল। আগৰবাৰ অলপমান ঠেক আছিলে, কিন্তু এইবাৰ একদম আহল বহল, একদম সুন্দৰ মানে ডেক'ৰেশ্যন। আৰু লাইটিংটো একদম ক'বই নালাগে। আৰু চেল্ফি উঠা ঠাইটো বহুত কেইটা, একদম বহুত চেল্ফি, মানে আপুনি য'তে ত'তে চেল্ফি ল'ব পাৰিব। ইমান ধুনীয়া চেল্ফি পইণ্ট বনাইছে। মণিহাৰী দোকান, তাৰপিছত কাপোৰৰ দোকান, এফালে বাচন বৰ্তন, আচাৰৰ দোকান বুলিতো ক'বই নালাগে। বাপৰে, সকলোৰে একদম ফেভৰেট খট্টা মিঠা। মইতো একদম পাগল, মই দেখিয়ে একদম খাওঁ লাগি গৈছে। একদম কি ক'ম, জিভাৰ পানী ৰখাবই পৰা নাই, ইমান মানে টেঙা মিঠা, বহুত ভাল পাওঁ মই। আৰু কাৰ আচাৰ প্ৰিয় বা কেনেকুৱা ধৰণৰ আচাৰ আপোনালোকে ঘৰত বনাই, প্লিজ কমেণ্ট কৰি এবাৰ জনাবচোন। আৰু পুতলাটো কাৰ ফেভৰেট নহয়, পুতলা চবৰে ফেভৰেট। পুতলা একদম সৰু বাচ্ছাৰ পৰাই ডাঙৰলৈকে পুতলা মানে ক'বই নালাগে। মোৰতো বহুত বেছি ভাল পাওঁ পুতলা। আৰু কাৰ পুতলা মানে ভাল লাগে এটা কমেণ্ট কৰি ক'ব বাৰু, জানিবলৈ মন যায় দিয়কচোন মোৰো। আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে সকলোৱে জনাবচোন। আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাই আছে, মোৰ ঠাইখিনিৰ নাম কৈ দিব কমেণ্ট কৰি। এতিয়া মোৰ লগত চাই থাকক নলবাৰী ৰাস আৰু এনজয় কৰক। ময়ো এনজয় কৰোঁ অলপমান ৰাসৰ। বলক মোৰ লগত ৰাস চাওঁ, বাণিজ্য মেলালৈ সোমাওঁ, তাৰ পৰা আপোনালোকে চাওক। আৰু বাণিজ্য মেলাত সোমাইতো ক'বই নালাগে, আচল মজা তাতহে। যি ডাঙৰ ধমাকা, ডাঙৰ চকৰি, ব্ৰেক ডেন্স, ৰেলগাড়ী, জাক আৰু বহুত কিবাকিবি, কিমান বেছি ভাল লাগে। মানে ৰাস বুলি ক'লেতো মোৰ খুব মনত পৰে ব্ৰেক ডেন্সত উঠাটো মইতো যাবই নোৱাৰোঁ ইয়াৰ পৰা। মোৰ খুব প্ৰিয় ব্ৰেক ডেন্সত, যদিও ভয় লাগে, ভালো লাগে বহুত বেছি ভাল পাওঁ মই। বহুত এনজয় কৰোঁ তাত ব্ৰেক ডেন্সত উঠি। সেইকাৰণে মোৰ ৰাসটোৱে চবৰে প্ৰিয়, কিন্তু ব্ৰেক ডেন্সত উঠি মই বহুত মজা পাওঁ, এনজয় মানে খুব এনজয় কৰোঁ। সকলোৱে আহিব নলবাৰী ৰাসত, তাৰপিছত ডাঙৰ চকৰিত উঠিব, ব্ৰেক ডেন্সত উঠিব আৰু এনজয় কৰিব। সকলো ঘূৰা ফুৰা হৈ গ'ল, উঠিলোঁ, বহুত এনজয় কৰিলোঁ। তাৰপিছত এতিয়া আমি কিবাকিবি খাই লৈ অলপ ওলাই আহি চাওঁ যাদু চাওঁ। তাৰপিছত যাদুটো এই সৰুতে আমি মেজিক কিবাকিবি কৰিছিলোঁ হাতেদি। এতিয়া যাদু ৰিয়েলকৈ চাম। যাদু ঘৰৰ ওচৰতে, নলবাৰী ৰাসতে লাষ্ট যাদু, ক'বই নালাগে। ওচৰতে যাবই নোৱাৰোঁ আমি, যাদুটো চামেই। সোমালোঁ যাদু বাও, কি মজা যাদু দিছে, একদম কি মজা লাগিছে চাই। বহুত ভাল লাগিছে যাদু চাই, খুব এনজয় কৰিলোঁ। আৰু বহুত কিবাকিবি অলপ কিবাকিবি শিকিলোঁ। শিকি উঠি আমি তাৰপিছত যাদু শেষ কৰি আমি ওলাই আহিছোঁ, গৈ আছোঁ ব্ৰিজৰ ওপৰেৰে। এতিয়া টাইম হৈছে 11:30 আৰু আমি যাব লাগে ঘৰলৈ। ঘৰত গৈ ভাত পানী খাই শুই থাকিম, তাৰপিছত আৰু আহিম ৰাস চাবলৈ আপোনালোকৰ লগত এদিন। আৰু মই মোৰ নতুন ভ্লগলৈ আপোনালোকে আৰু এদিন এনেকৈ ৰৈ থাকিব চাবৰ কাৰণে, নতুন ভিডিঅ' বনাম। আৰু এনেকৈ মোক ছাপোৰ্ট কৰিব সদায়, নতুন ভ্লগ বনাবৰ কাৰণে ছাপোৰ্ট কৰিব। আপোনালোকৰ সহায় অবিহনে মোৰ ভ্লগ জানো হ'ব। আজিলৈ ইমানেই সমাপ্ত কৰিলোঁ। গুড নাইট, আৰু নতুন ভিডিঅ'ত লগ পাম। বাই বাই। পাগলা দিয়ার পারে পারে, পাগলা দিয়ার পারে পারে, ভক্তির রসৰ জোৱাৰ উঠে, গোপী খবৰ নাচে প্ৰভু কৃষ্ণৰ বংশী বাজে। গোপী খবৰ নাচে প্ৰভু কৃষ্ণৰ বংশী বাজে। ওই যে নলবাৰীৰ ৰাস,
মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম মঠ মন্দিৰৰ শংখ ধ্বনিত ৰাস উৎসৱৰ আলোড়ন আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম মঠ মন্দিৰৰ শংখ ধ্বনিত ৰাস উৎসৱৰ আলোড়ন নাতে নাচে গানে প্ৰাণে কি যে মধুক্ষণ ওই যে নলবাড়ির রাখ আমার নলবাড়ির রাখ ও নলবাড়ির রাখ আমার নলবাড়ির রাখ ও নলবাড়ির রাখ আমার নলবাড়ির ও রং বিরঙর মেলা খেলা ও নাত রখেরে জিপাল নিখা ও রং বিরঙর মেলা খেলা নাত রখেরে জিপাল নিখা রাখু সবর সন্দে সন্দে আজিপুর হয় খবরে আখা ও আজিপুর হয় খবরে আখা ও মানুহ মানুহৰ সমাগত নলবাৰী আজি মুখৰিত ৰাস পূৰ্ণিমাৰ চন্দ্ৰমাই ৰাস তুলি কৰে আলোকিত ওই যে নলবাৰী ৰাস আমাৰ নলবাৰী ৰাস ও নলবাৰী ৰাস আমাৰ নলবাৰী ৰাস ও নলবাৰী ৰাস আমাৰ নলবাৰী ৰাস পাগলা দিয়ার পারে পারে পাগলা দিয়ার পারে পারে ভক্তির জোয়ার উঠে গোপী খব নাচে নাচে প্রভু কৃষ্ণর বংশী বাজে